আজি শ্ৰীৰামপুৰৰ এই যেটো খেলপথাৰত শ্ৰীৰামপুৰ খণ্ডৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এই বিজয়া দশমীৰ 2025 বিজয়া দশমীত বাহিনী একৰ বাহিনী প্ৰমুখ 100 বছৰ পূৰ্ণ হল। তো 100 বছৰীয়া যি এই বছৰটো পুৰা জোৰা আমাৰ শতবৰ্ষ উদযাপন হ'ব ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আৰু এই শতবৰ্ষৰ আজি শুভাৰম্ভণি উদ্বোধনী অনুষ্ঠান আজি। তো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সম্পূৰ্ণ হিন্দু সমাজৰ সংগঠনৰ কাৰণে জন্ম লগ্নৰ পৰা কাম কৰি আহিছে। বিভিন্ন সময়ত বিভিন্ন ঘাত প্ৰতিঘাত পাইছেও, তথাপিও নিজৰ লক্ষ্যত উপনীত হ'বলৈ সংঘই যথেষ্ট চেষ্টা কৰিছে। আমাৰ যি সংঘৰ প্ৰতিষ্ঠাপক ডক্টৰ কেশৱ বলিৰাম হেডগেয়াৰ, তেখেতে স্বাধীনতা সংগ্ৰামী আছিলে কংগ্ৰেছৰ সেইখিনি সময়ত। আমাৰ হিন্দুত্ব যাক কওঁ আমি, যি এক জীৱন পদ্ধতি, আজিকালি ধৰ্ম বুলিও কয়, আমাৰ একচুৱেলি সনাতন। তো হিন্দু জীৱন পদ্ধতি যিটো আমি ভাৰতীয় পৰম্পৰাত আমাৰ যদি আমি ভাৰতীয়সকল বা হিন্দুসকল যদি একগোট নহওঁ, তেতিয়াহ'লে ভাৰত স্বাধীনতা হোৱাৰ পিছতো আমাৰ পৰাধীনৰ নিচিনাকেই থাকিব লাগিব। সেইকাৰণে সম্পূৰ্ণ হিন্দু সমাজক এক কৰাৰ কাৰণে, ইয়াৰ অৰ্থ এইটো নহয় যে বেলেগ সমাজক ক্ষতি কৰিম, সম্পূৰ্ণ হিন্দু সমাজক এক কৰি তাৰ যি প্ৰচেষ্টা, যোৱা 100 বছৰে বিভিন্ন ঘাত প্ৰতিঘাতেৰে ব্ৰিটিছ শাসনত এবাৰ আৰু ভাৰত স্বাধীন হোৱাৰ পিছত 3বাৰ সংঘৰ ওপৰত বেন আহিছিল। বেন অহাৰ স্বত্তেও আমাৰ স্বয়ংসেৱকসকলে নিজৰ দেশভক্তি আৰু কৰ্তব্য নিষ্ঠাৰ কাৰণে সেই বেন উঠি সংঘৰ বৰ্তমানৰ যি স্বৰূপ, পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ স্বয়ংসেৱী সংগঠন হিচাপে ভাৰতবৰ্ষই নহয় বিদেশেও ক'বলৈ বাধ্য হৈছে আৰু স্বীকৃতিও দিছে। তো এই স্বীকৃতিত সংঘই বৰ্তমান হিন্দু সমাজৰ সংগঠন কৰিব বিচাৰিছে। এইটো নহয় যে হিন্দু সমাজৰ কেইজনমানক লৈ সংগঠন হ'ব আৰু বাকীসকল যি আছে এনেকুৱা নহয়। সম্পূৰ্ণ সমাজ আমাৰ এক, সম্পূৰ্ণ ভাৰতবৰ্ষ এক, আৰু সম্পূৰ্ণ সমাজৰ সংগঠন কৰি ভাৰতবৰ্ষক পৰম বৈভৱত উপনীত কৰাৰ কাৰণে সংঘই অহৰহ চেষ্টা কৰিছে। আৰু এনেকৈ আমি এই শতবৰ্ষত সংঘৰ স্বয়ংসেৱকৰ দ্বাৰা সমাজৰ বিভিন্ন স্তৰত কাম কৰাৰ কাৰণে বিভিন্ন নতুন নতুন সংস্থাও জন্ম হ'ল। হিন্দু সমাজৰ বিশেষকৈ ধৰ্মৰ ক্ষেত্ৰত কাম কৰিবলৈ বিশ্ব হিন্দু পৰিষদ, ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ মাতৃভাষাত শিক্ষাদান কৰিবলৈ বিদ্যা ভাৰতীৰ দ্বাৰা 70,000তকৈ বেছি, ভাৰতবৰ্ষত আমাৰ অসমত 750তকৈ বেছি, প্ৰায় 800 বিদ্যালয় চলি আছে। তো এনেধৰণৰ বিভিন্ন সংগঠন, ছাত্ৰ সমাজৰ কাৰণে AVP, আমাৰ সংঘৰ অনুপ্ৰেৰণাত বিভিন্ন সংগঠন আৰু সমাজৰ কাৰণেই কাম কৰিছে। প্ৰতিজনে ভাৰতক পৰম বৈভৱত নিবৰ কাৰণে দেশভক্তিমূলকেই কাম সেই হিচাপত কৰি গৈ আছে। তো সংঘই এই 100 বৰ্ষ পাৰ হ'ল। এই 100 বৰ্ষত আমি কিছু কাৰ্যক্ৰম হাতত লৈছোঁ। তাৰে ক্ষেত্ৰত সম্পূৰ্ণ সমাজত কিছু পৰিৱৰ্তন অনাৰ কাৰণে, মানে সমাজৰ দ্বাৰা এই সমাজৰ প্ৰতিজন ব্যক্তিৰ দ্বাৰা সমাজত পৰিৱৰ্তন অনাৰ কাৰণে পঞ্চ পৰিৱৰ্তনৰ আগ্ৰহ কৰিছে। আমি ভাৰতবৰ্ষৰ বিভিন্ন ধৰণৰ, যেনেকৈ দেশ বা ৰাজ্য ভাষা অনুসৰি ভাষা বেলেগ, খোৱা খান পান বেলেগ, থকা মেলা জীৱন ধাৰণৰ পদ্ধতিও বেলেগ, কিন্তু আমি সংস্কৃতিগতভাৱে এক। আমি এক সংস্কৃতিৰ ৰাষ্ট্ৰ, ভাৰত এক ৰাষ্ট্ৰ, হিন্দু ৰাষ্ট্ৰ, প্ৰাচীন ৰাষ্ট্ৰ। এই যিটো কনচেপ্ট, এইটোৰ দ্বাৰাই এইকাৰণে সামাজিক সমৰসতা আনিব লাগিব যে মই ভাষা বেলেগ ক'ব পাৰোঁ, কিন্তু মোৰ জাতীয় চেতনা এক, মোৰ ৰাষ্ট্ৰ এক, আৰু এক ৰাষ্ট্ৰৰ আমি সন্তান। তো এই কাৰণে সামাজিক সমৰসতা যাতে আহে, তাৰ কাৰণে সমাজক আগ্ৰহ কৰিছে, সকলোকে লৈ আগবঢ়া। দ্বিতীয় হৈছে বৰ্তমানৰ যি পৰিৱেশ, যাতে পৰ্যাৱৰণ সংৰক্ষণ হয় বা মোৰ কাৰ্য পদ্ধতিৰ দ্বাৰা বা মোৰ জীৱন ধাৰণৰ কাৰণে পৰিৱেশৰ যাতে কোনো ধৰণৰ ক্ষতি নহয়। উদাহৰণস্বৰূপে মই প্লাষ্টিকৰ কাৰণে পৃথিৱীখন ধ্বংস হ'বলৈ ওলাইছে। প্লাষ্টিক ব্যৱহাৰ নকৰিম বা কমকৈ ব্যৱহাৰ কৰিম, বা কৰিব লগা হ'লেও তাৰ ব্যৱস্থাপন কৰিম যাতে প্লাষ্টিকৰ দ্বাৰা সমাজ বা পৃথিৱী, মাটি, পানী এইবোৰ নষ্ট নহয়। পানী সংৰক্ষণ কৰিম, জীৱ সংৰক্ষণ কৰিম, বৃক্ষৰোপণ কৰিম। এইটো নাগৰিকক আগ্ৰহ কৰা হৈছে। যেনেকৈ সামাজিক সমৰসতা, দ্বিতীয়তে পৰ্যাৱৰণ, তৃতীয় হ'ল কুটুম্ব প্ৰবোধন, মানে নিজৰ পৰিয়ালটোক ভাৰতীয় পৰম্পৰাত জীয়াই থকাৰ কাৰণে নিজৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক ডাঙৰ হৈ কেনেকৈ আমি আমাৰ ভাৰতীয় পৰম্পৰা, একটা বিজ্ঞানসন্মত পৰম্পৰা, তাৰ বহুতো উদাহৰণ আছে ইউটিউবত আজিকালি এভেইলেবল। আৰু বিজ্ঞান, আমি ভাৰতই নহয়, বিদেশে স্বীকাৰ কৰিছে যে ভাৰতীয় যি পৰম্পৰা, ভাৰতীয় জীৱন পদ্ধতি এক বিজ্ঞানসন্মত জীৱন পদ্ধতি, সেই পদ্ধতিত আমি জীয়াই থাকিব লাগে। কিন্তু আমাৰ ল'ৰা ছোৱালীসমূহক আমি সেই পদ্ধতিত চিনাকি কৰাইছোঁনে? সেইকাৰণে আমাৰ কুটুম্ব বা নিজৰ পৰিয়ালটো যাতে ভাৰতীয় পৰম্পৰাত জীয়াই থাকে, সেইকাৰণে আমি নিজৰ পৰিয়ালটোক ভাৰতীয় পৰম্পৰাত জীয়াই থকাৰ কাৰণে আগবঢ়াব লাগিব। এইটো হ'ল তৃতীয়। চতুৰ্থ হৈ গ'ল নাগৰিক কৰ্তব্য। নিজৰ আমি এজন নাগৰিক হিচাপে নিজৰ কৰ্তব্য পালন কৰিছোঁনে?
সেই হিচাপত নাগৰিকৰ যেনেকৈ আমি ট্ৰেফিক ছিগনেল মানি চলিছোঁনে, নিজৰ বাকী কামখিনি ঠিকে ঠাকে কৰিছোঁনে, ৰাষ্ট্ৰীয় সম্পত্তি নষ্ট কৰিছোঁ নেকি। তো এইটো হ'ল কথা। প্ৰথম সামাজিক সমৰসতা, পৰ্যাৱৰণ, কুটুম্ব প্ৰবোধন, নাগৰিক কৰ্তব্য, আৰু আটাইতকৈ বিশেষ ইম্পৰ্টেণ্ট হৈছে স্ববোধ। প্ৰতিটো ক্ষেত্ৰত নিজৰ স্ববোধ, নিজৰ ভাষা, নিজৰ ভূষা মানে ড্ৰেছ, নিজৰ খাদ্য, নিজৰ সংস্কৃতি সকলোক লৈ গৌৰৱ কৰিব লাগিব আৰু সেই সকলোবোৰ ৰক্ষা কৰিব লাগিব। ভাৰতৰ বৈচিত্ৰ্যময় মানে বিবিধতাৰ মাজত যি একতা, বিবিধতা নাথাকিলে একতাও নাথাকিব। নিজৰ সংস্কৃতি জীয়াই নাথাকিলে একো নাথাকিব। কাৰণ ভাৰতীয় সংস্কৃতি এই প্ৰতি বিবিধ সংস্কৃতি লৈ সংস্কৃতি, এক সংস্কৃতি, কাৰণ অন্তৰ্নিহিত যিটো কথা সেইখিনি একেই। সেইকাৰণে আমি স্ববোধ সকলো ক্ষেত্ৰতে, নিজৰ উৎসৱ পাৰ্বণ, উদাহৰণস্বৰূপে মই নিজৰ বাৰ্থডে বুলি ইংৰাজীত কৈছোঁ, কাৰণ সেইটো ক'লে সাধাৰণতে চিনি পায় আজিকালি মানুহে। জন্মদিন উদযাপন ভাৰতীয় পৰম্পৰাই কৰিছোঁ নে পশ্চিমীয়া সংস্কৃতি কৰিছোঁ? কেক কাটিছোঁ, মম নুমুৱাই দিছোঁ, সেইবোৰৰ পৰা আমি আঁতৰি আহিব লাগিব। কাৰণ ভাৰতীয় পৰম্পৰাই কয় আন্ধাৰৰ পৰা পোহৰলৈ যোৱা। জন্মদিনৰ সময়ত কেণ্ডেল জ্বলাই কেণ্ডেলটো ফুকাই নুমুৱাই নিজৰ নাম লিখা কেকটো যদি কাটি দিওঁ, প্ৰথম হৈছে জ্বলি থকা মমডাল নুমুৱাই আমি পোহৰৰ পৰা আন্ধাৰৰ ফালে গ'লোঁ। দ্বিতীয়, কেকত নিজৰ নামটো নিজেই কাটিলোঁ, মানে নিজকে হত্যা কৰাৰ নিচিনা হ'ল। তো সেই সেনেধৰণৰ পৰম্পৰাই কোনো ধৰণৰ পজিটিভ মেছেজ নিদিয়ে। কিন্তু আমাৰ যি জন্মদিনৰ উদযাপন, মন্দিৰত যোৱা, ডাঙৰক সেৱা কৰাৰ পৰা আৰম্ভ কৰি প্ৰসাদ বিতৰণৰ পৰা যি পূজা পাৰ্বণ, এইটোৰ দ্বাৰা কি হয় পজিটিভ এটা আহে। আজিকালিৰ বিজ্ঞানে কৈছে মন্দিৰৰ যি ষ্ট্ৰাকচাৰ, সেই ষ্ট্ৰাকচাৰটোৱে পজিটিভ এনাৰ্জি তাত গেডাৰ কৰে, আৰু সেইকাৰণে আমি মন্দিৰত গৈ সেৱা কৰা, মন্দিৰত নাম কীৰ্তন কৰা, যাতে নিজৰ শৰীৰত পজিটিভ এনাৰ্জি আহে। তো এই পৰম্পৰা আমি স্ববোধ সেইটো আমাৰ জীৱনত আনিব লাগিব। তো এই পঞ্চ পৰিৱৰ্তন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই নিজৰ স্বয়ংসেৱকসকলে সেই পৰিৱৰ্তন নিজৰ জীৱনত আনিবই, আৰু নাগৰিকসকলকো সেই আহ্বান কৰিছে যে আপোনালোকে এই পঞ্চ পৰিৱৰ্তন, সামাজিক সমৰসতা, পৰ্যাৱৰণ সংৰক্ষণ, কুটুম্ব প্ৰবোধন, নাগৰিক কৰ্তব্য আৰু স্ববোধ, নিজৰ যি হেৰি, তো এইখিনি নাগৰিকৰ প্ৰতি আগ্ৰহ, নাগৰিকে নিশ্চয় এইখিনি সহযোগিতা কৰিব আৰু অতি সোনকালে আমাৰ ভাৰতীয় পৰম্পৰাৰ বা ভাৰতবৰ্ষখনক এক বিশ্বগুৰুৰ আসনলৈ যি যাবলৈ যি আৰম্ভ কৰাৰ যি পদক্ষেপ, সেইটো নিশ্চয় আৰম্ভ হ'ব। সংঘ বিশ্বাসী আৰু নাগৰিকে এইটো ক্ষেত্ৰত নিশ্চয়কৈ সহযোগিতা কৰিব, কাৰণ সংঘই বিশ্বাস কৰে যে সম্পূৰ্ণ হিন্দু সমাজ এক, আৰু হিন্দু সমাজৰ দ্বাৰা সম্পূৰ্ণ পৰিৱৰ্তন সম্ভৱ। এইখিনিয়ে সমাজে আগ্ৰহ কৰিছে।